নমস্কাৰ, মই টংকেশ্বৰ বৰুৱা স্পট নিউজ অসমৰ বিশেষ অনুষ্ঠান অতিথি মঞ্চলৈ স্বাগতম জনাইছোঁ। আজি আমি এগৰাকী অতিথিৰ লগত কিছু কথা পতাৰ আমি যত্ন কৰিম আৰু যিগৰাকী অতিথি সদ্য ঘোষিত CBSE ক্লাছ 10ত অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, সেইগৰাকী মেধাসম্পন্ন ছাত্ৰ হৈছে নৈতিক চৰকাৰ। নৈতিক, তোমাৰ আমাৰ অনুষ্ঠানলৈ অভিনন্দন জনাইছোঁ। থেংক ইউ। তোমাৰ পৰা আমি কেইবাটাও, বিশেষকৈ তুমি জীৱনৰ আচলতে ক্লাছ 10 অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাটো জীৱনৰ অতি গুৰুত্বপূৰ্ণ পৰীক্ষা। এই পৰীক্ষাৰ যিটো সফলতা তুমি লাভ কৰিবলৈ সক্ষম হ'লা, ইয়াত আচলতে তোমাৰ নম্বৰ বা পাৰ্চেণ্টেজ কেনেধৰণৰ? মোৰ পাৰ্চেণ্টেজ হৈছে 94.2% আৰু মই ফাৰ্ষ্ট ডিভিজন অল ছাবজেক্ট লিটাৰ পাইছোঁ। অল ছাবজেক্ট। আৰু তুমি আচলতে আশা কৰা ধৰণে ইয়াত সফলতা লাভ কৰিবলৈ সক্ষম হৈছা? মই যিমান ভাবিছিলোঁ তাতকৈ অলপ কম আহিছে বাৰু, বাট ঠিকে আছে। এইটো তুমি আচলতে ক'ত পঢ়ি আছিলা এতিয়া? মই পঢ়িছোঁ আপোনাৰ চাই বিকাশ বিদ্যানিকেতন গুৱাহাটী, লখৰাত, আহোমগড়ৰ ওচৰত। আৰু কেতিয়াৰ পৰা পঢ়িছিলা তাতে? মই তাতে আপোনাৰ ক্লাছ 9ৰ পৰা পঢ়ি আছোঁ। তাৰ আগত ক'ত অধ্যয়ন কৰিছিলা? তাৰ আগত মই নৰ্থ ইষ্ট একাডেমীত পঢ়ি আছিলোঁ। মই ক্লাছ 7ত তাতে গৈছিলোঁ। তাৰ আগত মই মহৰ্ষি বিদ্যা মন্দিৰ যোনটো টংলাত আছে তাতে পঢ়িছিলোঁ। আৰু এই তুমি যিহেতু তোমাৰ জীৱনৰ অতি কম বয়সতে কেইবাখনো শিক্ষানুষ্ঠানত তুমি পঢ়াৰ ইতিমধ্যে অভিজ্ঞতা সঞ্চয় কৰিবলৈ সক্ষম হ'লা, তুমি যদি তুলনামূলকভাৱে চোৱা যায়, বিশেষকৈ গুৱাহাটী যিখন চাই বিকাশ, তাত আচলতে কেনেধৰণৰ তাত পঢ়া শুনা বা তাৰ ফেকাল্টি বা তাৰ হোষ্টেল বা তাৰ গোটেই সামগ্ৰিকভাৱে কেনেকুৱা আচলতে তাৰ পঢ়াৰ দিশটো? তাতে মেইনলি চবচে বেষ্ট ফেকাল্টি, তাৰ ফেকাল্টি বহুতেই ভাল। মানে তাৰ আৰু সিহঁতৰ মানে তাত ফিক্স টাইমিং থাকে পঢ়া শুনাৰ। সেইটো ডিচিপ্লিনে মানে বহুত বেছি ভাল ডিচিপ্লিন সিহঁতৰ, আৰু একদম চব পাৰফেক্টলি হয় আৰু সেইটোৱে ক'ম। আৰু তাত আচলতে সম্ভৱতঃ চেল্ফ ষ্টাডি চিষ্টেম, এই বাহিৰা কোনো ধৰণৰ ইয়াত নাই। আপোনাৰ যদি কিবা ডাউট আছে টিচাৰক সুধিব পাৰে, বাকী আপুনি চব চেল্ফ ষ্টাডি কৰিব লাগিব। আৰু তোমাৰ আচলতে ঘৰত কোন কোন আছে পৰিয়ালত? মোৰ ঘৰত আছে মা, দেউতা আৰু মোৰ এটা দাদা আছে। দাদা আছে। দাদা কি কৰি আছে এতিয়া? দাদা এতিয়া BCom কৰি আছে মংগলদৈ কলেজৰ পৰা। আৰু তুমি মানুহৰ চবৰে জীৱনৰ আচলতে লক্ষ্য থাকে, হয়, আমাৰ এইম থাকে, আৰু তোমাৰ নিশ্চিতভাৱে আছে। তুমি ভৱিষ্যত এতিয়াতো তুমি সম্ভৱতঃ এডমিশ্যন হৈ গ'ল নেকি তোমাৰ? হৈছে। ক'ত লোৱা হ'ল এডমিশ্যন? মই তাতে য'ত পঢ়িছিলোঁ, মাধ্যমিক য'ৰ পৰা পাছ কৰিছোঁ তাতে লৈছোঁ মই। তাতে লোৱা হ'ল। তাত তুমি ভৱিষ্যত কেনেকুৱা তোমাৰ মানে লক্ষ্য? তুমি ছায়েন্স ইতিমধ্যে ল'লা, তাৰপিছত পৰৱৰ্তী সময়ত তুমি HS পাছ কৰাৰ পিছত তুমি কেনেধৰণৰ তোমাৰ যিটো জীৱনৰ লক্ষ্য বা এইম? মইতো ভাবিছোঁ ইঞ্জিনিয়াৰিং কৰিম, ইঞ্জিনিয়াৰিং। আৰু চাওঁ কি কৰা যায়। ইঞ্জিনিয়াৰিং, হয়। আৰু তুমি মানুহৰ পঢ়া শুনাটো এক নম্বৰ, তাৰ সমান্তৰালভাৱে কিন্তু যিটো কাৰিকুলাম এক্টিভিটি আমাৰ বাঞ্ছনীয়, প্ৰয়োজনীয়। তুমি আচলতে পঢ়াৰ বাহিৰেও তুমি কেনেধৰণৰ তোমাৰ হবি যদি সোধোঁ, থোৰতে তুমি হবি বা কেনেকুৱা কাম কৰি তুমি ভাল পোৱা? ফাৰ্ষ্ট এণ্ড ফৰ মোৰ চবচে বেছি ভাল লাগে ক্ৰিকেট খেলি। তাৰপিছত মই কেতিয়াবা সময় পালে মাজে মাজে চেছো খেলোঁ। সেইটোৱে আৰু। ক্ৰিকেটটো বেছিকৈ তুমি ভাল পোৱা? ক্ৰিকেটটো বেছিকৈ ভাল পাওঁ। আৰু তুমি এই যে বহু ল'ৰা ছোৱালী পঢ়াত ক্লাছত খুবেই ভাল, কিন্তু যিকোনো এক্সামত ফলাফলটো তুলনামূলকভাৱে অলপ আশা কৰা ধৰণে ফলাফল পোৱা নাযায়। এই যদি চোৱা যায়, প্ৰিপাৰেশ্যনটো আচলতে সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। তোমাৰ প্ৰিপাৰেশ্যনটো কেনেকুৱা ধৰণৰ আছিলে? মই মানে ডিচিপ্লিন কৰিছিলোঁ, আৰু মেইন কথা মই চেল্ফ ষ্টাডি কৰিছিলোঁ। তাৰ বাহিৰে মই লেট নাইট ষ্টাডি কৰা নাছিলোঁ, একদমেই লেট নাইট ষ্টাডি কৰা নাই। মই 10টাতে বা 11টাতে শুই গৈছিলোঁ, আৰু আৰ্লি মৰ্ণিং ষ্টাডি কৰিছিলোঁ, যেনে 5টাত উঠি কেনে পঢ়িছিলোঁ। সেনেকৈ মানে তাৰমানে তুমি সোনকালে শুই সোনকালে উঠা? হয়। সেই ধৰণৰ পঢ়া হৈছিলে। আৰু তোমাৰ পাঠ্যপুথি, কোৰ্চৰ পাঠ্যপুথিৰ পৰা আন তুমি বেলেগ কিবা গ্ৰন্থ পঢ়িছা নে নাই, বা পঢ়ি ভাল পোৱা নে নোপোৱা? আৰু মই কেতিয়াবা মাজে মাজে নভেল পঢ়োঁ। নভেল? হয়। বিশেষকৈ কাৰ নভেল পঢ়ি ভাল পোৱা? মই বিশেষকৈ নভেল পঢ়ি ভাল পাওঁ আপোনাৰ চেতন ভগত। তেওঁৰে মই বেছি পঢ়ি ভাল। আৰু তুমি আজিকালি তোমাৰ তাতে নিশ্চিতভাৱে মোবাইলটো ইউজ কৰিব নিদিয়ে চাগে? নাই তাতে একদম। তুমি মোবাইল এনেই ভাল পোৱা বা মোবাইল চোৱা নে নোচোৱা তুমি? চাওঁ, এতিয়াতো চাওঁ অবভিয়াছলি। মোবাইল কেনেকুৱা ধৰণৰ হেৰিবিলাক বেছি গুৰুত্ব দিয়া? বেছিভাগ ভিডিঅ' গেমছ খেলোঁ মাইণ্ড ৰিফ্ৰেছমেণ্টৰ কাৰণে, মাজে মাজে ইউটিউব চাওঁ। তাৰমানে যিখিনি নলেজ অৰিয়েণ্টেড যিবিলাক হেৰি আছে, তাতো দুটা দিশে আছে মোবাইলত, হয়নে? পজিটিভ নেগেটিভ দুটা। তুমি আল্টিমেটলি পজিটিভ দিশটো বেছি গুৰুত্ব দিয়া। আৰু তোমাৰ এডমিশ্যন কেতিয়া আচলতে হৈ গ'ল? মোৰ এডমিশ্যন এপ্ৰিল 23তে হৈ গৈছে। এতিয়া মোৰ ক্লাছ চলি আছিলে, এইকেইদিনৰ কাৰণে আহিছোঁ আৰু ৰিজাল্ট দিয়াৰ কাৰণে। আৰু তোমাৰ যদি সামগ্ৰিকভাৱে গোটেই দিশটো চোৱা যায়, 94.2%, এইটো আচলতে যথেষ্ট পাৰ্চেণ্ট কম নহয় আচলতে। তোমাতকৈ ওপৰত দুই এজন আছে, তৎসত্ত্বেও তোমাৰ পাৰ্চেণ্টটো
আচলতে কম নহয় আৰু ইয়াত তুমি যদি ভাবো ইয়াৰ যিটো কৃতিত্ব বা ক্ৰেডিট তুমি নিজে কষ্ট কৰিছা হয় তুমি কঠোৰ অধ্যৱসায় কৰিছা সেইটো সঁচা কথা তাৰ সমান্তৰালভাৱে ইয়াৰ ক্ৰেডিট আচলতে কাক দিবা তুমি মোৰ টিচাৰ্ছকেইটা মোৰ টিচাৰ্ছকে মোক বহুত ছাপোৰ্ট কৰিছে সিহঁতে মানে বহুত ছাপোৰ্টিভ হৈছে মোৰ কাৰণে সিহঁতে নাথাকিলে চাগে মই ইমান নাপালোঁ হয় আৰু তোমাৰ গোটেই অধ্যয়নৰ গোটেই যিটো জাৰ্ণি এই জাৰ্ণিৰ ক্ষেত্ৰত তোমাৰ পিতৃ মাতৃ তোমাৰ আমি জনাত তুমি পিতৃ মাতৃও তোমাৰ ইয়াত যথেষ্ট হয় কনচিয়াছ তোমাৰ পিতৃ মাতৃ কেনেধৰণৰ ইয়াত তোমাৰ সহযোগটো কেনেকুৱা মানে মই হোষ্টেলত থকাৰ পাছতো সিহঁতে মোক সদায় লগ ধৰিব আহিছে যেতিয়াই মাতোঁ তেতিয়াই আহিছে আৰু মোৰ যেতিয়া বৰ্ডছ এক্সাম চলি আছিল এভৰি বৰ্ডছ এক্সাম সিহঁতে মোক আহিছে মোক ছাপোৰ্ট কৰিছে মোক এনকাৰেজ কৰিছে সেইটোৱে আৰু তোমাৰ মই মাজতে সুধিবলৈ পাহৰিলোঁ আছিলোঁ তোমাৰ দেউতা আৰু মাৰ নামটো কি আছিলে মোৰ দেউতাৰ নাম মিষ্টাৰ বিনোদ চৰকাৰ আৰু মাৰ নাম মিছেছ অৰ্পণা চৰকাৰ অৰ্পণা আৰু দাদাৰ নামটো কি আছিলে মিষ্টাৰ ৰাহুল চৰকাৰ আৰু আমি জনাত তোমাৰ বিশেষকৈ হয় দেউতা তোমাৰ এগৰাকী ভাল মানে ক'ব গ'লে প্ৰতিষ্ঠিত ব্যৱসায় আৰু এগৰাকী সমান্তৰালভাৱে ছ'চিয়েল ৱৰ্কাৰ হয় তেখেতে সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে স্থানীয়ভাৱে বহুতক বিভিন্ন ধৰণৰ সহায় সহযোগ কৰি আছে আৰু আমি জনাত তোমাৰ দেউতাই ভাৰতবৰ্ষৰ উপৰিও বিভিন্ন কাণ্ট্ৰি কিন্তু ইতিমধ্যে সততে ভ্ৰমণ কৰি আহে হয় আৰু ভ্ৰমণটো জীৱনত বহুত জাৰ্ণি বহুত অভিজ্ঞতা হয় হয় তুমি দেউতা বা মাৰ লগত তেনেকুৱা বাহিৰত ঘূৰিছানে নাই ঘূৰি পাইছোঁ বাৰু ক'ত ঘূৰা হ'ল তোমাৰ মই ৰিচেণ্টলি মই ডুবাই গৈছিলোঁ তাৰ বাহিৰে মই নেপালো গৈছোঁ ভূটানো গৈছোঁ এইখিনিলৈকে আৰু ইণ্ডিয়াৰ ভিতৰত বহুত ফুৰিছোঁ আৰু তোমাৰ ভৱিষ্যতে তেনেকুৱা বাহিৰৰ জেগা চাবলৈ মন আছে নাই তোমাৰ আছে আছে আৰু এই বাহিৰত যে তোমাৰ কম বয়সতে তুমি যিহেতু ক্লাছ 10হে পাছ কৰিলা কম বয়সতে তুমি ভাৰতৰ বাহিৰত বিদেশ ৰাষ্ট্ৰতো তুমি ইতিমধ্যে ভ্ৰমণ কৰিবলৈ তুমি সক্ষম হ'লা হয় তুমি আচলতে এই ভ্ৰমণে তোমাৰ ব্যক্তিগত জীৱনত বা শিক্ষাৰ জীৱনত তোমাৰ কেনেধৰণৰ অভিজ্ঞতা বা তোমাৰ লাভ কেনেকুৱা হোৱা বুলি ভাবা ইয়াত পজিটিভ দিশ কেনেকুৱা বুলি ভাবা তুমি পজিটিভলি মানে চাব গ'লে আমি যেতিয়া বাহিৰৰ দেশত যাওঁ বাহিৰৰ মানুহৰ লগত দেখা পাওঁ বা লগ ধৰোঁ সিহঁতৰ বহুত বস্তু শিকিব আছে এজ এ বেলেগ দেশ আমাৰ ইণ্ডিয়াতকৈও বহুত ডেভেলপ হৈ আছে আমি যদি ডেভেলপ তাতকৈ বেছিত যাওঁ তো সিহঁতৰ পৰা আমি টেকন'লজি ল'ব পাৰোঁ আৰু ট্ৰেভেল কৰিলে আপোনাৰ মাইণ্ডটো ফ্ৰেছ হয় আৰু বহুত বস্তু শিকিবলৈ পায় আৰু আন এটা কথা তুমি যে যিকোনো শিক্ষানুষ্ঠানত হয়তো চেবাক CBSE যিয়ে নহয় শিক্ষানুষ্ঠানত পাঠ্যপুথি একে হয় তাত শিক্ষকৰ বিশেষকৈ ফেকাল্টি বা এটা এনভাইৰমেণ্টৰ কিবা পাৰ্থক্য আছে নেকি যে এখন শিক্ষানুষ্ঠানত তুমি পৰীক্ষা দিওঁতে এটা ৰিজাল্ট তুমি যদি আন এখন শিক্ষানুষ্ঠানত এই এক্সামটো দিলাহেঁতেন হয়তো ৰিজাল্টটো অলপ ডিফাৰেঞ্চ থাকিল হয় ইয়াত শিক্ষানুষ্ঠানৰ কিবা ইয়াত কথা আছে নেকি আছে অলপ আছে বাট মেইনলি এইটো 100% আপোনাৰ ওপৰত ডিপেণ্ড কৰে 1-2% আপুনি বাৰু টিচাৰ্ছৰ ওপৰতো ডিপেণ্ড কৰে সিহঁতে কেনেকৈ পঢ়ায় বাট আপুনি যদি নিজৰ 100% দিয়ে টিচাৰৰ লগত নহয় মেইন চেল্ফ ষ্টাডিৰ কথা আছে আপুনি যদি টিচাৰ্ছ ভাল আছে আপুনি যদি নিজে নপঢ়ে এইটোতো ৰিজাল্ট বেয়াই হ'ব বাট টিচাৰ্ছৰ লগতো কথা আছে নথকা নাই আৰু তোমাৰ বিশেষকৈ ক্লাছ 10ৰ এক্সামত তুমি সৰ্বাধিক কোনটো ছাবজেক্টত নম্বৰ বেছিকৈ পাইছিলা মই মেথছত কিমান পাইছিলা 98 98 হয় আৰু সৰ্বনিম্নত কম কোনটোত পাইছিলা মই পাইছিলোঁ ছায়েন্সত ছায়েন্সত আৰু এছামিছত কিমান পালাগৈ তুমি 93 93 আছামিছত আচলতে 93 বহুত নম্বৰ নহয়নে বাৰু হয় 93 হয় 93টো আচলতে কম নম্বৰ নহয় অসমীয়াত হয় নিশ্চিতভাৱে তুমি অসমীয়াটো যথেষ্ট অধ্যয়ন কৰা তুমি কৰিছোঁ হয় আৰু ইয়াত তুমি এতিয়া ছায়েন্সত যে এডমিশ্যন ল'লা ইয়াৰ ছাবজেক্ট কি লোৱা হ'ল তোমাৰ মোৰ লৈছোঁ ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছ আৰু Maths. লগতে এটা 4th ছাবজেক্ট এজ এ বায়'লজি লৈছোঁ 4th ছাবজেক্ট আৰু মোৰ ইংলিছটো কম্পালচৰি আৰু তুমি যদি চাওঁ তুমি আৰু মেট্ৰিক যেনেকৈ গুৰুত্বপূৰ্ণ হায়াৰ ছেকেণ্ডেৰীটো জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আচলতে আৰু এটা অন্যতম গুৰুত্বপূৰ্ণ তুমি যদি চোৱা যায় তোমাৰ যিখিনি কনিষ্ঠ তোমাৰ যিখিনি জিনিয়ৰ সেই জিনিয়ৰ ছাত্ৰ ছাত্ৰীসকলক তুমি কেনেধৰণৰ আচলতে এডভাইচ দিবা যে পঢ়া শুনাটো কেনেকুৱাকৈ কৰিব লাগে নিজৰ কনচেপ্ট ক্লিয়াৰ কৰি যাব লাগে নে টিউশ্যন কৰিব লাগে নে কেনেকুৱা আচলতে তোমাৰ অভিজ্ঞতা কেনেকুৱা হয় মেইনলি এইটো মানুহৰ ওপৰতো ডিপেণ্ড কৰে মানুহে কিমান নলেজ গেইন কৰিব পাৰে আৰু কিমান কৰিব পাৰে সিহঁতে এতিয়া চব চেল্ফ ষ্টাডিৰ ওপৰত ডিপেণ্ড কৰে সিহঁতে কিমান পঢ়ে দিনত আৰু সিহঁতে যিমান মানে চবৰ মানুহটো একে নহয় মানুহে কেইটামান 1 ঘণ্টা পঢ়িলেও চব হৈ যায় কেইটামানে 3 ঘণ্টা পঢ়িলে হয় তো মানুহৰ ওপৰত ডিপেণ্ড কৰে আৰু তুমি ভৱিষ্যত তুমি ইতিমধ্যে ক'লা যে তুমি ইঞ্জিনিয়াৰিঙত তুমি নিশ্চিতভাৱে যাব আৰু সেই লক্ষ্যত তুমি নিশ্চিতভাৱে উপনীত হ'ব পাৰিবা সেইখিনি আমাৰ শুভেচ্ছা আমাৰ অভিনন্দন আমাৰ আছে তাৰ উপৰি তুমি আন কেনেকুৱা আজিকালি সাম্প্ৰতিক যিটো সমাজ জীৱন ছ'চাইটি হয় ছ'চাইটিত আজি তোমাৰ ঘৰ য'ত এইটো এটা বেলেগ গুৱাহাটী বেলেগ আন ঠাইতো বেলেগ সমাজ জীৱনত বিভিন্ন নেতিবাচক নিগেটিভ প্ৰভাৱ কিন্তু পৰিছে হয়
সুস্থ যিটো শৈক্ষিক বাতাবৰণ, এই বাতাবৰণত যথেষ্ট এটা নিগেটিভ পৰিৱেশে বিৰাজ কৰিছে। তুমি কি বুলি ভাবা আচলতে যে ইয়াত তাৰ সমান্তৰালভাৱে এটা সামাজিক মাধ্যম, ছ'চিয়েল মিডিয়াৰো এটা প্ৰভাৱ নিশ্চিতভাৱে আছে। তুমি গোটেই তোমাৰ বয়স ইমানখিনি নহয় যদিও তুমি যথেষ্ট পঢ়া শুনাত যিহেতু ভাল, তুমি কি বুলি ভাবা ইয়াত যিটো আমাৰ পৰস্পৰক যিটো সন্মান প্ৰদৰ্শন কৰাত আমি জ্যেষ্ঠজনক হয়তো সন্মান প্ৰদৰ্শন কৰিব পৰা নাই, বা এই গোটেই বিষয়টো তুমি কি হিচাপে তাৰমানে ক'বা, তুমি তোমাৰ উপলব্ধি কেনেধৰণৰ? উপলব্ধি হ'ল আপুনি যদি ভাল থাকে, আপুনি বেলেগে যিমানে বেয়া নহওক, আপুনি যদি ভাল থাকে তো আপুনি ভালে থাকিব। আপুনি যদি বেয়াৰ লগত বেছি ফুৰে আপুনিও বেয়া হ'ব। কিন্তু আপোনাৰ এইটো চব আপোনাৰ ইনভাইৰনমেণ্ট বা আপোনাৰ ছ'চিয়েল ছাইডৰ কথা আৰু। আপুনি যদি ভাল মানুহৰ মাজত থাকে ভাল হ'ব, বেয়া মানুহৰ মাজত থাকিলে বেয়া হ'ব। আচলতে হয়, গুৰুত্বপূৰ্ণ। আচলতে প্ৰথম কথা নিজক ঠিক কৰি ল'ব লাগিব। নিজে যিটো দিশত আমি পজিটিভ হিচাপে থাকোঁ আনকো তেনেকুৱাকৈ ভাবিব লাগিব, সেইটো কথা নহয়নে? আৰু আন এটা কথা আমি লক্ষ্য কৰিছোঁ যে তোমাৰ দৰে বিভিন্ন ল'ৰা ছোৱালীয়ে বিভিন্ন পৰীক্ষাত এনেধৰণৰ সফলতা অৰ্জন কৰে, আৰু তোমাৰ নেইবাৰ বা তোমাৰ মানে ছ'চাইটিয়ে আচলতে যথেষ্ট আশা প্ৰকাশ কৰে। কাৰণ তোমাক আজি নিশ্চিতভাৱে তোমাৰ ঘৰত হয়তো তুমি এদিন বা দুদিনৰ কাৰণে আহিলা, আকৌ আজি যাবাগৈ, যে তোমাক বহু মানুহে ইয়াত তোমাক শুভেচ্ছা জনাইছে, অভিনন্দন জনাইছে। আচলতে ভাল ফলাফল এটা দি আমাৰ গোটেই সমগ্ৰ অঞ্চলটোতো এটা যিটো উজ্বলাই তুলিলে, এটা সুনাম কঢ়িয়াই আনিলে, তাৰ কাৰণে আচলতে আশা প্ৰকাশ কৰে। কিন্তু আমি লক্ষ্য কৰিছোঁ এটা তাৎপৰ্যপূৰ্ণ দিশ যে বিগত দিনসমূহত এনেধৰণৰ বহু ফলাফল, উন্নত ফলাফল হৈছিল, ৰাইজেও আশা কৰিছিল। পৰৱৰ্তী সময়ত কিছু সকলো নহয়, কিছু ল'ৰা ছোৱালীয়ে যিকোনো দিশত, যিকোনো প্ৰফেশ্যনত প্ৰতিষ্ঠা লাভ কৰে। প্ৰতিষ্ঠা লাভ কৰি কিন্তু আমি লক্ষ্য কৰিছোঁ যিটো নিজৰ ঠাই বা যিটো আমি শিপা বুলি কওঁ, শিপাক কিন্তু পাহৰি যায়। আচলতে তুমি এতিয়া তোমাৰ ঘৰ কলাইগাঁও, ওদালগুৰি জিলাৰ কলাইগাঁও এটা মফচলীয় চহৰ। তুমি ভৱিষ্যতত কলাইগাঁৱতো বিভিন্ন সমস্যা আছে। তুমি আজি এজন ভাল অভিযন্তা হোৱা, পৰৱৰ্তী সময়ত তোমাৰ লক্ষ্যত উপনীত হোৱাৰ পিছত এই নিজৰ জন্মভূমিলৈ তুমি কেনেধৰণৰ আচলতে অৰিহণা আগবঢ়াবা, বা তুমি মনত ৰাখিবানে নাই তোমাৰ যিটো জন্মভূমি? যিহেতু এইটো মোৰ জন্মভূমি, মইতো এইটো মনত ৰাখিবই লাগিব। মই যিমানেই ডাঙৰ মানুহ নহওক কিয়, হৈছোঁতো ইয়াতে জন্ম হৈছোঁ, তো যিমানেই ডাঙৰ মানুহ হওক ইয়াতে এদিন হ'লেও থাকিবই লাগিব, ইয়াতে আহিবই লাগিব। তো মই যদি এটা ভাল মানুহ হওঁ, মই ট্ৰাই কৰিম কি এই কলাইগাঁও অঞ্চলটোক অলপ ডেভেলপ কৰিব পাৰোঁ। আচলতে সঁচা কথা। আচলতে আমি যদি প্ৰত্যেকে তোমাৰ দৰে প্ৰত্যেকে যদি ভাবোঁ, যোনে যি প্ৰফেশ্যনতে নিয়োজিত নহওক কিয়, নিজৰ ঠাইখনৰ প্ৰতি আচলতে ভাল পোৱা, দায়বদ্ধতা থাকিব লাগে। গতিকে আমি তোমাক ধন্যবাদ জনাইছোঁ। আচলতে বহুত কম সময়ত তুমি যাবাও, কম সময়ত আটাইখিনি কথা পতা সম্ভৱ নহয়, আৰু তুমি নিজৰ ড্ৰিম যিটো সপোন, এই সপোন বা লক্ষ্যত উপনীত হ'বৰ কাৰণে নিশ্চিতভাৱে তুমি এদিন উপনীত হ'বা। নিজৰ লগতে সমগ্ৰ ৰাজ্যখন উজ্বলাই তুলি তুমি প্ৰতিষ্ঠা লাভ কৰিব পাৰিবা, সেইখিনি আমি স্পট নিউজ অসমৰ তৰফৰ পৰা আমি তোমাৰ পৰা আশা প্ৰকাশ কৰিছোঁ। আৰু শেষত তুমি কি ক'বা আচলতে তোমাৰ উপলব্ধি বা তোমাৰ অনুভৱ? বহুত ধৰণৰ হ'ব, তোমাৰ ফলাফলটো পাই তোমাৰ কেনেকুৱা আচলতে অনুভৱ হৈছিল? মোৰতো ভালেই লাগিছিল, বিশেষকৈ মোৰ দেউতাৰো ভাল লাগিছে। তো যেতিয়া দেউতাৰ ভাল লাগিছে তো মোৰো অবভিয়াছলি ভাল লাগিবই। আৰু মেইনলি মই এটা কথা ক'ম কি আপোনাৰ যোনটো কৰি ভাল লাগে সেইটো কৰিব লাগে, বেলেগে যি কয় সেইটো ইমান মেটাৰ কৰিব নালাগে। আৰু কিছুমান আন এটা কথা প্ৰাসংগিক হয়নে নহয় নাজানো, যে এজন ল'ৰা তুলনামূলকভাৱে ফলাফল ভাল হ'ল, অভিভাৱকে লগে লগে ছায়েন্সত এডমিশ্যন দিয়ে, কোনোবাই ছায়েন্সত আকৌ আশা কৰা ধৰণে ফলাফল নোপোৱাৰ পিছত আকৌ কলা বা কমাৰ্চ বা আন দিশত গুচি যায়। আচলতে এইটো তোমাৰ নিজৰ ইচ্ছাৰ ওপৰত ছায়েন্সত তুমি ইতিমধ্যে নামভৰ্তি কৰিলা নে তোমাৰ মা দেউতাৰো ইয়াত কথা আছে নে তোমাৰো অলপ ইচ্ছা আছিলে? মোৰ নিজৰ ফাৰ্ষ্টৰ পৰাই মই ইচ্ছা আছিল, ছায়েন্সে আছিল বাৰু। ষ্টাৰ্টিঙৰ পৰা মোৰ মেথছত বহুত বেছি ইণ্টাৰেষ্ট আছিল, তো এতিয়াও মেথছতে ইণ্টাৰেষ্ট আছে বুলি মই ছায়েন্স ল'লোঁ। ফিজিক্স কেমেষ্ট্ৰিতো ইণ্টাৰেষ্ট আছে, মই সেইকাৰণে ছায়েন্স ল'লোঁ। ঠিকে আছে, তোমাক পুনৰবাৰ আন্তৰিক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ যে তুমি জীৱনৰ প্ৰথমটো এক্সামত তুমি সফলতা অৰ্জন কৰিবলৈ ইতিমধ্যে সক্ষম হ'লা, আৰু পৰৱৰ্তী সময়ত ইয়াতকৈ ভাল যাতে তুমি ফলাফল লাভ কৰিবলৈ পাৰা, তাকে আমি এই মুহূৰ্তত কামনা কৰি পুনৰবাৰ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। হ'ব।